নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে এইকেইদিন মন চন একদমেই বেয়া আৰু একো কামতেই মন নবহা নিচিনা, আৰু সেইকাৰণে ভিডিঅ' কিবা বনাম যে এডিট কৰিম, আচলতে একো কৰিব ইচ্ছা নোযোৱা নিচিনা হ'ল। মাত্ৰ দায়িত্ববোধ হিচাপে নিজৰ স্কুললৈ যোৱা ডিউটিখিনিহে কৰি থকা নিচিনা হৈছে। আৰু আমাৰ প্ৰত্যেকটো ঠাইতে, বিশেষকৈ গোলাঘাট জিলাত প্ৰত্যেক দিনাখনেই সন্ধিয়া সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিনদাৰ সদায় হৈ আছে, আৰু আজি 3 নম্বৰ দিন, আৰু সেয়ে আমি 3 নম্বৰ দিনাখনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আমি যাওঁ বুলি ওলাই আহিলোঁ। আৰু এই আপোনালোকক আমাৰ গোলাঘাট কমাৰবন্ধাৰ পৰিৱেশটো অকণমান দেখাওঁ। আচলতে এইদিন মানুহৰ হেমাগেমটো বহুতেই, লাহে লাহে 3 দিনে হৈ গৈছেতো, মানুহটো অলপমান কম দেখা পাইছে, কিন্তু প্ৰত্যেক মানুহেই মানে এনেকুৱা হৈ গৈছে, ঠাইৰ মানুহবিলাক দোকান বজাৰ আমাৰ ইয়াত একদমেই বন্ধ, মানে উকা নিচিনা এটা হৈছে পৰিৱেশ। গতিকে কি ক'ব আৰু, জুবিনদাবিহীন মানে দিন এনেকুৱা হৈছে, ৰাতি নোপোৱা নিচিনা হৈছে। গতিকে কি ক'ব, জুবিনদাক আমি এটাই প্ৰাৰ্থনা কৰিছোঁ, জুবিনদা য'তেই আছে তুমি ভালে থাকিবা। আৰু সেয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলো ঠাইতে এনেদৰে চলিয়ে আছে বাৰু। আৰু আমি ইয়াত ধূপ বন্তি জ্বলাম বুলি সন্ধিয়া ওলাই আহিলোঁ, সেয়া আপোনালোকলৈ বুলি ভিডিঅ'টো অকণমান আগবঢ়াইছোঁ, কাৰণ ভিডিঅ' আচলতে বনাবৰ মনেই নাই, তথাপিও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰে অকণমান ভিডিঅ' বোলো আগবঢ়াওঁ, সেইবুলিয়ে ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু আপোনালোককনো কি ক'ম, এইকেইদিন আপোনালোকে ভিডিঅ', মোবাইল, নিউজ এইবিলাক চাই মোৰ নিজৰেই একদম মানে কান্দোতে এনেকুৱা হৈছে, দিন যোৱা নিচিনা হৈছে। আচলতে জুবিনদাৰ সুৰ, জুবিনদাৰ কণ্ঠৰ, জুবিনদাৰ কৰ্ম, এইখিনি মানে আমি পাহৰিবই নোৱাৰোঁ। গতিকে এয়া অলপমান চাকি বন্তি সকলোৱে জ্বলাইছে, সেই সকলোৱে ধূপ যি পাৰে তেনেদৰে জ্বলাইছে। আৰু কাইলৈ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব, আৰু তাৰপিছতহে হয়তো মানুহবিলাকে দোকান বজাৰ আৰু খুলিব। আমাৰ ইয়াততো একদমেই বন্ধ, গাড়ী মটৰ বন্ধৰ নিচিনা একদম বিৰাট এটা ঠাণ্ডা পৰিৱেশ। আৰু সন্ধিয়া হ'লে এনেকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ঠায়ে মানে প্ৰত্যেকটো অঞ্চলে হৈ থকা নিচিনা হৈছে। আৰু সেয়াই চাওকচোন, আচলতে মানুহ এজনক পাহৰাটো ইমান সহজ নহয়। গতিকে আজি ভিডিঅ'টো এইখিনি আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক, আৰু লগতে জুবিনদাক ভাল পোৱাখিনিয়ে সকলোৱে জুবিনদাৰ হৈ প্ৰাৰ্থনা কৰিব, জুবিনদা মানে বিদেশী আত্মাৰ সদ্গতি পাওক, চিৰশান্তি লাভ কৰক। গতিকে ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।